আজি আকৌ শাহুমাৰ ঘৰত বনোৱা নাস্তা খাবলৈ মন গ'ল আৰু কিনো বনালোঁ চাওঁ হওক। এইফালে চিৰা চানা বনাইছোঁ, চিম্পুলকৈ যে বনাই বাদাম দিছোঁ, পাপৰ নৰসিংহ দিয়াই নাই, দিব লাগিব। আৰু তেনেকৈ চিৰা চানাটো বনালোঁ, তাৰ পাছতে এটা কেকো বনালোঁ আৰু খজুৰিও বনালোঁ। শাহুমাৰ আচলতে মানে খজুৰিহে খাবলৈ মন গৈছিলে, মোক খজুৰিয়ে বনাব কৈছিলে। চিৰা চানা আৰু কেক ময়ে বনালোঁ, কাৰণ টাইমটো নাযায় নোপোৱা যেন লাগিছিলে। অকলে শাহুমা মই আছিলোঁ, ৰিজুৱানাও ঘৰত নাছিলে। মোৰ মানে অকলে অকলে বহুত আমনি লগা যেন লাগিছিলে, সেইটো কাৰণে মিঠাই বনালোঁ। একেবাৰে বহুত বেছিও বনোৱা নাই, কম কম পৰিমাণৰ বনালোঁ। আৰু পাছবেলা মই আহিলোঁ পেহী শাহুহঁতৰ ঘৰলৈ। এওঁলোকৰ ঘৰটো মানে বনোৱা হৈ গ'ল, নতুনকৈ লৈছে। মই সেই চাবলৈ অহা নাছিলোঁ, আহিব পৰা নাছিলোঁ। মানে ঘৰটো বনাই থাকোঁতে আহিছিলোঁ চাবলৈ, কিন্তু ঘৰটো লোৱাৰ পাছত মই আহিবই পৰা নাছিলোঁ, টাইমো পোৱা নাছিলোঁ আৰু সেইটো কাৰণে অহাও হোৱা নাই। আৰু ঈদ হোৱা ইমান দিন হৈ গ'ল যদিও মানে মই ইফাল সিফাল গৈ আছোঁ, কিন্তু পেহীহঁতৰ ঘৰত যাবলৈ টাইম পোৱা নাছিলোঁ। আজি মানে আহিলোঁ আৰু তাৰপাছত এয়া ঘৰটো বহুত ধুনীয়াকৈ ল'লে, ভাল লাগিলে। কিন্তু ভিডিঅ'হে ভালকৈ কৰিব নোৱাৰিলোঁ, আকৌ গ'লে কৰিম দেই। এতিয়া মই পাছদিনাখন ৰাতিপুৱাহে লগ পাইছোঁ, সেইদিনাখন ভিডিঅ' নকৰিলোঁ আৰু। এইফালে আমাৰ বানপানী আহি চোতাল পালেহি। এইখন চোতালততো হ'লেই, এতিয়া এইফালেও আহিছে। আজি ৰাতিপুৱাৰ পৰা পানী আহিয়ে আছে আৰু পানী অহা বন্ধ হোৱাই নাই। এইফালেতো পূৰা পুখুৰী মাছ ওলাইতো শেষেই হ'ল। এইয়া দেখিছেনে, পুখুৰীৰ পৰা পূৰা মাছ ওলাই শেষ। এই আছোঁ, কুকুৰাবিলাক কিমান কষ্টকৈ আছোঁ। কুকুৰা গঁৰালৰ তলতো পানী, সেইফালে পানী, চব ফালে পানী, পানীয়ে পানী। আমাৰ ঘৰততো কমেই, বাকী এইফালে বোলে দাদাহঁতৰ ঘৰত মানে গোটেই বান্দালৈকে পানী হৈছে। সেই আছক আহি আছে পানী। এইফালে দেখিছেনে বাৰু, এইকেইটা বস্তু মোৰ আছিলে, মোৰ লগত অনা আছিলে এইকেইটা। আৰু ৰিজুৱানাৰ শ্ব'কেছত আছিলে। অহা কাইলৈ ডাঙৰ মাহঁতৰ ঘৰত যে ঢুকাইছিলে গৈছিলোঁ, ডাঙৰ মাৰ কাৰণে মানে দোৱা আছে, আৰু দোৱা খাই মই ঘৰলৈ যামগৈ মানে। আৰু এয়া পাছবেলা এতিয়া ওলাইছোঁ নাজিৰালৈ বুলি। আৰু এইফালে ওলাইছোঁ নাজিৰালৈ এই দাদা পিতেকৰ লগত, মানে দেওৰ এজনৰ লগত ওলাইছোঁ। আৰু এয়া হৈছে আমাৰ ডিকুমণি, দাদা বোৱাৰী হয়। সিহঁত যাবলৈ ওলাইছে নাজিৰা, আৰু সিহঁতৰ লগতে মই গ'লোগৈ নাজিৰালৈ। আৰু কিয় গৈছোঁ নাজিৰালৈ ক'ম বাৰু। আৰু এয়া হৈছে ইউটিউবাৰ, আমাৰ গেলেকীৰ হয়, আসমা ৰাজখোৱা। তোমাৰ চেনেলটো কৈ দিয়া আৰু। মোৰ চেনেলটো আছে আসমা ৰাজখোৱা, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। নাজিৰালৈ মই কিয় আহিছোঁ জনোৱাই নাই আপোনালোকক। মই এইযোৰ কটন চুইজাৰ পাওনি চাওঁ, আৰু যদি পচন্দ হয় লৈ যাম, তাকে ভাবি আহিলোঁ। আৰু চুইজাৰ এযোৰ ল'লোঁ, অহাকালি দোৱাত পিন্ধিম, তেতিয়া দেখা পাব। আমি ওলাইছোঁ দেই, বাই বাই। নাজিৰাৰ পৰা আহিলোঁ, আকৌ এই দেওৰজনৰ লগতে গৈ আছোঁ আমি ডাঙৰ মাৰ ঘৰলৈ। আৰু আজি মানে অলপ কাম কাজ আছে তেওঁলোকৰ ঘৰত, সেয়াহে গৈছোঁ। আমাৰ যোৱা দেৰিয়ে হ'ল, আৰু নাজিৰাৰ পৰা আহি পাওঁ মানে 7টাই বাজিলে। অহাও আমাৰ বহুত দেৰিয়ে হৈ গ'ল, তাতো চাগে কাম কাজ কৰি শেষেই হ'ল চাগে। আৰু চাওঁ আমাৰ ভাগত কিনো কাম পৰে। পেলাই আহি পালোঁহি ডাঙৰ মাৰ ঘৰ, আৰু আগফালে অকণমানকৈ পেণ্ডেল দিছে, কাৰণ পেণ্ডেল নিদিলে নহ'ব যে, বৰষুণৰ বতৰ আৰু মানুহো হ'ব। আহি পালোঁহি, আৰু আগফালে বাই ৰখি আছিলে। বাই আমাক সুধিছে আকৌ দেই, আমি ইমান দেৰি কিয় হ'ল, কেলৈ ইমান দেৰিকৈ আহিছোঁ। অন কেমেৰা। ভাল ন, সোনকাল হ'ল নি, দেৰি হ'ল বুলি ভাবিছিলোঁ। এইফালে আমি আহি পাওঁহি মানে সকলোখিনি কাম কৰি শেষেই হৈ গ'ল। কাম মানে পাচলি কটা, আলু পিঁয়াজ আদা নহৰু এইবিলাক কটা মেলা কাম আছিলে। আৰু মানে কি এইখিনি কামেই মেইন ন, অহাকালি দোৱা আছে যেতিয়া। আৰু আমাৰ ভাগত নাথাকিলেই কাম, আৰু মানে আমাৰ যোৱা দেৰি হ'ল যে। চাহ খালোঁ, ভাত খালোঁ, মানে সেইদিনা দোৱাৰ আগদিনাখন মানে খাবলৈহে যোৱা হ'ল, কাম কৰিবলৈ নহ'লে। অকলে মানে ভাত তৰকাৰি দিয়া থোৱাত অলপ লাগিলোঁ। আৰু এতিয়া এই কাম বন নাই, আৰু সকলো মানে চাহ তাহ দিও আদায়ে হৈ গ'ল। এতিয়া আমি অলপ টাইম বহিলোঁ, ভিডিঅ' অকণমান কৰি ল'লোঁ। তাৰ পাছতে ভাত পানী খাই আকৌ ঘৰলৈ গুচি আহিলোঁ। ইমানেই আছিল ভিডিঅ'টো, বাই বাই।